guys, welcome to our channel. আপোনালোক সকলোকে আমাৰ ৰিভিউজ ব্লগলৈ স্বাগতম জনাইছো। আজি আমি এটা ব্লগ ষ্টাৰ্ট কৰিছো। আজি আমি দিনটো কিনো কৰো আপোনালোকে দেখাম। এতিয়া আমি অলপ দেৰি পিছত গা ধুব যাম। এবাৰ অনলাইন ক্লাছ কৰি আছে তো গা ধুম দুজনে একেলগে আপোনালোকক লগ পাই আছো। হাই ফ্ৰেণ্ডছ, আমি গা চা ধুই মেলি এতিয়া ওপৰলৈ আহিছো আমাৰ ৰিলছ বনাবলৈ। এতিয়া আমি ক্লাছ কৰি আজৰি হ'লো। আমি দুটামান ৰিলছ বনাই লওঁ, তাৰপিছত আপোনালোকক একেবাৰে ভিতৰত ভাত খাব মই নবনাওঁ ৰিলছ, এই বনাম মই বনাই দিম। তই ভাত খাব আমি ৰিলছ বনাই আমাৰ হৈ গ'ল। আমি ভাতটো খালোঁ। এতিয়া বহুত গৰম উঠিছিলে সেইকাৰণে ভাত চাত খাই দিলোঁ। খাই মেলি এতিয়া অলপমান ভিতৰতে অলপমান থাকিম, অলপ সময় ৰেষ্ট ল'ম। তাৰপিছত আমি অলপমান ওপৰত খোজকাঢ়িব যাম। তেতিয়া আপোনালোকৰ সন্ধিয়া লগ পাইছোঁ। বাই। আমি এতিয়া অলপমান ওপৰত খোজকাঢ়িব আহিছোঁ। বাহিৰত যোৱা নাই, এতিয়া কৰোণা বহুত বেছি ওলাইছে, সেইকাৰণে আমি এতিয়া ওপৰতে খোজকাঢ়িম। আমি এতিয়া ওপৰত অলপমান 20 মিনিটমান খোজকাঢ়িম। নহ'লে বাই খুজি আছে মই খোজকাঢ়িম। এতিয়া বাই খোজকাঢ়ি আছে। বাহিৰত খোজকাঢ়ি বাহিৰত মানে ৰাস্তা খোজকাঢ়িব পাৰোঁ, খালি মাছ মাৰি খোজকাঢ়িলে কিবা উশাহটো নোপোৱা লাগে, সেইকাৰণে নাই যে ঘৰতে ওপৰতে চবৰ ওপৰতে খোজকাঢ়িছে। আৰু তেতিয়া যোৰহাটত লকডাউন দিছে আজিৰ পৰা, চবতে ৰাস্তা যাবলৈ মনি সেইকাৰণে ঘৰৰ ভিতৰৰ খোজকাঢ়িছে চব। এতিয়া ভণ্টিয়ে খোজকাঢ়িছে। এনেকৈ অলপমান খোজকাঢ়োঁ, তেতিয়া হেল্থৰ কাৰণেও ভাল। ৰাস্তালৈ যোৱা নাই এতিয়া চিটুৱেশ্যনটো বেয়া কাৰণে, আৰু ভণ্টিহঁতে যিহেতু ভেকচিনো লোৱা নাই সেইকাৰণে তাইও যাবলৈ মন নকৰে। সেই ওপৰতে আমি এনেকৈ 10-20 মিনিটমান ৰেগুলাৰলি খোজকাঢ়োঁ ছাদৰ ওপৰতে। এয়া চাওক, মাৰ পাপা ৰখি আছে ৰাস্তাত। মাইছে ভিতৰত অকলে অকলে আছে কাৰণে ভুকি আছে, তাইকো লৈছোঁ। আমি ওপৰত খোজকাঢ়ি মেলি আহিলোঁ। এতিয়া চাহ বনাই আনিছোঁ, চাহ খাব লৈছোঁ। দেখাইছিলোঁ আমি চাহত কি কি বস্তু খাইছোঁ। চাওক, আজি আমি চাহৰ লগত এইটো মালপোৱা আৰু এইটো পানী পিঠা, আপোনালোকে কি বুলি কয় নাজানো, খালি আমি পানী পিঠা বুলিয়ে কওঁ। এয়া চাওক, এয়া আজি চাহ খাব লৈছোঁ। এইটো মায়ে বনাইছে আৰু এইটো মই বনাইছোঁ। এয়া চাওক, এতিয়া আমি খাই লওঁ, খাই মেলি লগ পাই আছোঁ। আমাৰ চাহ তাহ খাই হৈ গ'ল। এতিয়া আমি টিভি চাই আছোঁ। এতিয়া অলপমান ভাবিছোঁ মেহেন্দি আঁকো বুলি। বহুত দিন মেহেন্দি লগোৱা নাই, সেই মেহেন্দি আঁকিব লৈছোঁ, অলপমান দেখাইছোঁ। বায়ে মেহেন্দি আঁকি আছে, আমি এতিয়া মেহেন্দি আঁকি আছোঁ। মেহেন্দিটো পূৰা আঁকি হোৱাছে আপোনালোকে দেখাই আছোঁ। এয়া চাওক, বায়ে মোক মেহেন্দি আঁকি দিলে। এয়া আঁকি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্টত জনাব মেহেন্দি ডিজাইনটো। আজিলৈ আমি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। গোটেই দিনটো দেখুওৱা নাই, আধা দিনে দেখাইছোঁ। আজি যদি আমাৰ ব্লগটো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু লগতে পেজটো নাপাহৰিব। পুনৰ এটা অন্য ভিডিঅ' লগ পাই আছোঁ। আজিলৈ বাই বাই।